নমস্কাৰ পুনৰ এবাৰ মই AxomJiyoriRPT আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ট্ৰেডিশনেল টেক্সটাইলছ অফ ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়াত যিমান কিখন ষ্টেট আছে আৰু তাৰ নিজৰ এটা ট্ৰেডিশনেল এমব্ৰইডাৰী আছে আৰু আজি আপোনালোকক সেই ষ্টেট কিখনৰ নিজৰ ট্ৰেডিশনেল এমব্ৰইডাৰীটো দেখাম বুলি এই ভিডিঅ'টো আগবঢ়ালো প্ৰথম ষ্টেটখন হৈছে মণিপুৰৰ এমব্ৰইডাৰীটো নিজে এটা ইউনিক এমব্ৰইডাৰী হয় ইয়াতে সেটিন আৰু চেন ষ্টিচ ব্যৱহাৰ কৰা হয় আপুনি মোটিভটো এনিমেল ফিগাৰ লাইক এলিফেন্ট বাটাৰফ্লাই আদি ল'ব পাৰে মোৰ সেকেন্ড ষ্টেটখন হৈছে কাশ্মীৰ আৰু এই এমব্ৰইডাৰীটো কছিডা বুলি জনা যায় ইয়াতে চেইন আৰু সেটিন ষ্টিচ কৰা হয় আৰু মাজতে হিয়াৰিং বনো কৰা হয় ইয়াতে মোটিভ হিচাপে আপুনি উড পিকাৰ পেৰট কিংফিছাৰ টিউলিপ ছেফৰন ফ্লাৱাৰ চেৰি ব্লছম আদি ল'ব পাৰে এতিয়া মোৰ থাৰ্ড ষ্টেটখন হৈছে বেংগল আৰু ইয়াক কান্থা এমব্ৰইডাৰী বুলি কোৱা হয় এইটো এমব্ৰইডাৰী জেনেৰেলি কটন ৱেষ্ট মেটেৰিয়েলত কৰা হয় আৰু ইয়াতে মোটিভ হিচাপে মাছ পদুম ফুল আদি ব্যৱহাৰ কৰা হয় নেক্সটটো হৈছে গুজৰাটৰ কাছ এমব্ৰইডাৰী এইটো সেটিন মেটেৰিয়েলত কৰা হয় আৰু ইয়াতে চেন ষ্টিচ আৰু হিয়াৰিং বোন ব্যৱহাৰ কৰা হয় মোটিভৰ কাৰণে আপুনি বুটা পেৰট বুলবুল ক্ৰিপাৰ্ছ মেংগো সচ পিকক সানফ্লাৱাৰ্ছ ব্যৱহাৰ কৰা হয় কাট এমব্ৰইডাৰীত আপুনি বাটন হোল ষ্টিচো ব্যৱহাৰ কৰিব পাৰে এতিয়া আহিছো পাঞ্জাবৰ ফুলকাৰী এমব্ৰইডাৰী ফুলকাৰী এমব্ৰইডাৰীটো পিকুলিয়াৰ টু পাঞ্জাব অৰ্থাৎ এই পাঞ্জাবৰ এটা ফ্লাৱাৰ ক্ৰাফ্ট হয় ইয়াতে খদৰ কাপোৰ ব্যৱহাৰ কৰা হয় এই এমব্ৰইডাৰীটো কৰিবৰ বাবে নেক্সটটো হৈছে চিকেনকাৰী এমব্ৰইডাৰীটো লক্ষ্ণৌৰ হয় আৰু ই প্লেন হোৱাইট মেটেৰিয়েলত কৰা হয় কিন্তু আজিকালি সকলো ধৰণৰ কালাৰতে চিকেনকাৰীটো কৰিব পাৰি মোটিভ হিচাপে আপুনি ফ্লাৱাৰ পেটেলছ এইবিলাক ল'ব পাৰে মই চিকেনকাৰীটো অৰ্গেঞ্জা মেটেৰিয়েলত কৰিছোঁ এতিয়া আহিছোঁ কচুটি যিটো কৰ্ণাটকৰ এমব্ৰইডাৰী হয় আৰু ইয়াৰ সামঞ্জস্য অষ্ট্ৰিয়া স্পেইন আদিৰ এমব্ৰইডাৰীৰ লগত দেখা পোৱা যায় কচুটি এমব্ৰইডাৰীটোত গাবন্তি মুৰ্গী মেগী মেথি আদি এমব্ৰইডাৰী ব্যৱহাৰ কৰা হয় এতিয়া আহিছোঁ মোৰ চবতকৈ ভাল লগা এমব্ৰইডাৰীটো হিমাচল প্ৰদেশৰ চাম্বা ৰুমাল ইয়াতে ডাবল সেটিং ষ্টিচ ব্যৱহাৰ কৰা হয় আৰু মোটিভ হিচাপে কৃষ্ণ ৰাধা ৰাসলীলা আদি দিয়া হয় এতিয়া লাষ্টটো হৈছে এপ্লিক ৱৰ্ক এই গুজৰাট আৰু ৰাজস্থানৰ পিনে বেছিকৈ প্ৰচলিত আৰু বেলেগৰ পৰা কাপোৰ আনি এই এমব্ৰইডাৰী কৰা হয় আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ